বনাই আছো আৰু এটা হুঁচৰিকে গাও এই গাও মানুহ কলৈ গ'ল চৰা ধান খালে কাম বুলি দুৱা জপাই থলে হেই মানুহ আছো এটা কোন মানুহ নাথাকা হুঁচৰি গাবলৈ আহিছো ৰ দি আছো ৰ ঐ তই কালি হুঁচৰি গাব অহা নাছিলি জানো পাৰ্টি এটাৰ লগত নাই দাদা কালি মই হুঁচৰিয়ে গোৱা নাই হে নহয় তই কালি আহিছ পাৰ্টি এটাৰ লগত বিহু নাচিবলৈ আহিছিল আৰু ছোৱালী কেইজনমান আহিছিল হয়নে নহয় তই ধুতি পাঞ্জাবী পিন্ধি আহিছিলি মই তহঁতক 50 টকা দিছিলোঁ হয়নে নহয় তই সঁচা কথা কচোন তই কালি বিহু হুঁচৰি গাবলৈ আহিছিলি নে নাই হা আহিছিলি নে নাই দাদা মই কালি গোৱাই নাই আপুনি বিশ্বাস কৰক সঁচা কথা কবি নে নকওঁ সঁচা কথা কওঁ এতিয়া তই সঁচা কথা কবি নে আৰু মাৰ খাবি হয় দাদা কালি মই হুঁচৰি গাইছিলোঁ হেইয়া হয়তো মই জানো নহয় মই কালি তোক দেখিছোঁতো আৰু তই যে কালি সেই পাৰ্টিটোৰ লগতো হুঁচৰি গালি আৰু আজি যে অকলে গালি কিহৰ কাৰণে গালি দাদা কাৰণ আছে হা কাৰণ আছে কি কাৰণ দাদা মই যে কালি যে হুঁচৰি গাইছিলোঁ তাতো পইচাটো ভাগ হ'ব হা সেইটো কাৰণে মই অকলে গাইছোঁ পইচাকেইটা অকলেই পাম